বছৰী পুৰণি এডাল আম গছত ওলাইছে ভগৱান আম গছজোপাৰ গুৰিত কাঠফুলা সদৃশ এক পদাৰ্থৰ উদ্ভৱ হৈছে আৰু তলৰে ওলাইছে ধোঁৱা পুৱাৰে পৰাই ভগৱানক সন্তুষ্ট কৰিবলৈ শ শ ভক্তই পাতিছে শাৰী আম গছজোপাৰ তলতে ভক্তসকলে ধূপ ধূনা চাকি জ্বলাই নাম প্ৰসংগ আৰম্ভ কৰিছে এই ঘটনা সংঘটিত হৈছে শিৱসাগৰ নগৰৰ পৰা ৩ কিলোমিটাৰ নিলগৰ চেৰেকাপাৰ অঞ্চলৰ লালিম গাঁৱত ভগৱানক দৰ্শন কৰিবলৈ ধাপলি মিলিছে গাঁওখনৰ শিশুৰ পৰা বৃদ্ধালৈকে এজোপা গছ এজোপা আম গছ এই আম গছজোপাত এতিয়া হেনো ভগৱান লম্বিছে আম গছজোপাৰ গুৰিত ৰহস্যজনকভাৱে গজিছে কিছুমান কাঠফুলা এই কাঠফুলাৰ পৰা অনৰ্গল ওলাবলৈ লৈছে ধোঁৱা ইয়াকে লৈ উৎসুকতা বৃদ্ধি পাইছে অঞ্চলটোৰ ৰাইজৰ মাজত ঘটনাৰ স্থান শিৱসাগৰ জিলা শিৱসাগৰৰ এই গছজোপালৈ মন কৰক দিনৰ ভাগতকৈ নিশাৰ ভাগত গছজোপাত গজি উঠা এই কাঠফুলাৰ পৰা অধিক পৰিমাণৰ ধোঁৱা নিৰ্গত হয় ইয়াৰ লগে লগে পুৱাৰে পৰা গছত থকা ভগৱানক সন্তুষ্ট কৰিবলৈ গাঁৱৰ আয়তীসকলে গছজোপাৰ তলত ধূপ ধূনা চাকি জ্বলাই নাম প্ৰসংগ আৰম্ভ কৰিছে আচৰিত নহ'ব এই ঘটনা সংঘটিত হৈছে শিৱসাগৰ নগৰৰ পৰা ৩ কিলোমিটাৰ নিলগৰ চেৰেকাপাৰৰ অঞ্চলৰ লালিম গাঁও এই খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈছিল নিউজ লাইভৰ সাংবাদিক শিৱসাগৰ নগৰৰ পৰা ৩ কিলোমিটাৰ নিলগৰ চেৰেকাপাৰ লালিম গাঁৱৰ বিদ্যা বৰগোহাঁই ঘৰৰ বাৰীত থকা এইজোপা হৈছে ১০০ বছৰ পুৰণি এজোপা আম গছ এই আম গছজোপাৰ গুৰিত উদ্ভৱ হৈছে বৃহৎ আকাৰৰ এক কাঠফুলা সদৃশ পদাৰ্থ এই কাঠফুলাৰ মাজৰ পৰাই এতিয়া নিৰ্গত হৈছে অহৰহ ধোঁৱা এই ঘটনাই অঞ্চলটোৰ ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে এয়া চাওক কেনেদৰে গছজোপাত থকা কাঠফুলাৰ পৰা নিৰ্গত হৈছে ধোঁৱা শিৱসাগৰৰ চেৰেকাপাৰ লালিম গাঁৱৰ বিদ্যা বুঢ়াগোহাঁই ঘৰত বাৰীত থকা এই আম গছজোপাৰ গুৰিত প্ৰায় ৩ মাহৰ পূৰ্বে এডোখোৰা কাঠফুলা প্ৰত্যক্ষ কৰিছিল তেওঁৰ পৰিবাৰে কাঠফুলাডোখৰ ক্ৰমাৎ ডাঙৰ হ'বলৈ ধৰিলে ইয়াৰ লগে লগে তলৰ পৰা দিনে নিশাই নিৰ্গত হ'ব ধৰিছে অহৰহ ধোঁৱা মই দেখিলোঁ যে তাত মানে ধোঁৱা বলি আছে আৰু যিখন মানে বেজী নিচিনা বনাইছে সেইখনত যেনেকৈ কোনোবাই চিমেণ্টৰে যেন বনাই থৈছে ঠিক তেনেধৰণে মানে দেখা পালোঁ তাৰপাছত চাইছোঁ ধোঁৱাইছে তলত তাৰপিছত চাই পিনে হাৱা সাতলা কৰি পিনে মই গুচি আহিলোঁ আহি পিনে ঘৰত কৈছোঁহি যে এনেকুৱা কথা যে চোৱা চিতা কৰিব লাগিব ইতিমধ্যে আজিৰ দিনত আমাৰ বহুতকে মানে এজন এই দ্ৰব্যজ্ঞ বুলিয়ে ক'ব পাৰি আৰু মানে ফকী বগাৰ তেখেতৰ ওচৰলৈ গ'লোঁ পঠিয়ালোঁ তেখেতে কৈছে একো হেৰি নাই খালি ধূপ ধূনা দি চাকি জ্বলাই থাকিব এইখিনি কৰিব একো নাই দিগদাৰ নাই ভাললৈ আহিব পৃথিৱীখন যেনেকুৱা পাপ হৈছে বোলো ভগৱানে ক'তো থাকিবলৈ স্থান পোৱা নাই চাগে বোলো স্থান নোপোৱা দুখতে চাগে ভগৱানে এনেকৈ চাগে আশ্ৰয় লৈছে বোলো আৰু মই ভাবিছোঁ নিশ্চয় এজন শিৱয়ে ঠিক ল'লেই নেকি গছজোপাত থকা ভগৱানক দৰ্শন কৰিবলৈ এতিয়া সোঁত বৈছে অঞ্চলটোলৈ অগণন লোকৰ গছজোপাৰ এই বিৰল পৰিঘটনাক ভগৱানৰ ৰূপ বুলি ক'ব বিচাৰিছে বহু লোকে প্ৰশ্ন হয় গছজোপাৰ পৰা নিৰ্গত হৈ থকা ধোঁৱাৰ প্ৰকৃত ৰহস্য কি বিজ্ঞানে কি কয় নিৰ্গত হোৱা ধোঁৱা প্ৰকৃততে কাঠফুলাৰ ৰেণু বিস্তাৰণ নেকি নে কিবা প্ৰকাৰৰ গেছ নিৰ্গত হৈ থকা ধোঁৱা মানৱৰ বাবে হানিকাৰক কেমেৰা পাৰ্চন লুইচ চলিয়াৰ সৈতে উতনু বৰা নিউজ লাইভ শিৱসাগৰ